আজি আমি দেখুৱাম এটি পথৰ আজব কাহিনী। পথটি নিৰ্মাণ কাৰ্যৰ ভিডিঅ' ফুটেজ চালেই দেখিব পথ নিৰ্মাণৰ নমুনা। এই পথটি হৈছে বড়ো জনবসতি অঞ্চলৰ মাজেৰে যোৱা ব্যস্ততাপূৰ্ণ পথ। পথটি হৈছে কলাইগাঁও টাংনি সংযোগী গড়কাপ্তানি পথৰ তেতেলিতল বটিয়ামাৰী বাগিচাচুবা হৈ ওদালগুৰিলৈ যোৱা গড়কাপ্তানি পথ। এই পথটিৰে এটা সময়ত অৰুণাচল প্ৰদেশ আৰু ওদালগুৰিৰ পৰা গুৱাহাটী, মঙলদৈ আৰু তেজপুৰলৈ চলাচল কৰিছিল বাছৰ পৰা আৰম্ভ কৰি বিভিন্ন যান-বাহন। উল্লেখযোগ্য যে নৱনিৰ্মিত হৈ থকা পথটিৰ ৰাইজে কোৱা কাহিনী শুনিলে চকু কপালত উঠিব সকলোৰে। উক্ত পথটিৰ নিৰ্মাণ কাৰ্য চলি আছে ঠিকেই, কিন্তু ৰাইজৰ পচন্দকৰ নোহোৱাত ক্ষোভ প্ৰকাশ ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক। ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নৱগঠিত NDA অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ আহ্বান এটি লেখত ল'বলগীয়া পথ হোৱাৰ গুৰুত্ব প্ৰদানলৈ। বৰ্তমান যি ধৰণে ঠিকাদাৰে পথ নিৰ্মাণ কাৰ্য চলাই আছে তেনেকৈ নিৰ্মাণ কৰিলে পথটিৰ আয়ুস বেছিদিন নহ'ব আৰু ৰাইজৰ জমৰ যাতনা হ'ব। ৰাইজে সাংবাদিকৰ যোগেদি পথটিৰ নিৰ্মাণৰ সন্দৰ্ভত অসম আৰু BTC চৰকাৰক আহ্বান জনাই কি অভিযোগ উত্থাপন কৰিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ যিটো নেকি এই বটিয়ামাৰীৰ ধৰি লওক তিতলিতল বুলি আৰু বাগিচা টংলা টাংনি সংযোগী পথৰ ঠিক তিতলিতলৰ পৰা আমাৰ বাগিচাচুবালৈ যিটো ৰাস্তা হৈ আছে এইটো ওদালগুৰিলৈকে যায় এই ৰাস্তাটো। গতিকে খুব মানে ৰাস্তা এইটো বহুদিন পেলাই ৰখাৰ পিছত এতিয়া কামটো আৰম্ভ কৰিছে, কিন্তু কৰিছে যদিও যিটো নেকি প্ৰথমৰ পিছ ৰাস্তা সেইটো ভাঙি পেলাই উঠাই পেলাই এইটো কামটো কৰা নাই, তাৰ ফাটাৱা নাই। তাৰ ওপৰে ওপৰে তাৰমানে চিমেণ্ট গলোৱা শিল বালি পেলাই আহিছে। গতিকে দুই চাইডত আৰু যিটো নেকি এই শিল পেলাইছে, অলপ বহলাই পেলাইছে। সেইটো তাৰমানে যিটো নেকি মাটি পেলাইছে তাত কোনো পানী মাৰা নাই। পানী মাৰিলে হয়তো ফাকে ফাকে বালিবিলাক সোমাই গ'লহেঁতেন, ৰাস্তাটো হয়তো ভাল হ'লহেঁতেন। গতিকে যা হওক, এইটো বৰ ৰাস্তা, এইটো এই ওদালগুৰিলৈকে যাব। গতিকে ইফালে দিয়ে ওদালগুৰি দি যায়, নানান ধৰণৰ গাড়ী ইফালে আহে। ধৰি লওক অৰুণাচললৈকেও গাড়ীবিলাক অহা যোৱা কৰে। আৰু বহুত আগতেতো আৰু যিবিলাক দেখিছিলোঁ পদুলেণ্ড গাড়ী ইফালেদি গৈছিল, আৰু এই গুৱাহাটী ওদালগুৰি এইবিলাক সংযোগী বাছবিলাক চলিছিলে। কিন্তু এতিয়া ৰাস্তাটো বেয়া হৈ থকাৰ কাৰণে ইফালেদি যোৱা নাই, হয়তো কলাইগাঁও চিন্তা কৰি গৈছে বা কমাৰ পৰা হৈ তেওঁলোকে এইটো ৰাস্তাৰে অহা যোৱা কৰি আছে। যা হওক, যিটো দেখিলোঁ এতিয়া এনেকৈ যিটো নেকি চিমেণ্ট গলোৱা শিল ঢালি আহিছে, এইটো একেবাৰে পানী ঢালাও নাই, কিন্তু তেনেকৈ শুকানে শুকানে ঢালি আছে। গতিকে যা হওক, যিবিলাক ধূলি বালি উৰিয়া আছে এইবিলাক আমাৰ ঘৰবাৰীবিলাক, ওচৰৰ ঘৰবাৰীবিলাক নষ্ট হৈ গৈছে। আৰু ধৰি লওক ইয়াৰ দ্বাৰাই আমাৰ বেমাৰ আজাৰ হোৱাৰ এটা সংকট হৈ পৰিছে তাৰমানে। গতিকে যা হওক, মই অসম চৰকাৰ, নতুন চৰকাৰৰ আমাৰ যিজন নেকি আমাৰ PWDৰ মন্ত্ৰী আছে তেখেতক অনুৰোধ জনাইছোঁ, আমাৰ ৰাস্তাঘৰ যাতে ভাল হ'ব লাগে, অলপ লক্ষ্য ৰাখিব লাগে। আৰু ধৰি লওক BTCৰো আমাৰ চিফ হাগ্ৰামা মহিলাৰী দেৱক আমাৰ BTC অঞ্চলৰে এইটো ৰাস্তা, গতিকে মধুগুৰি সমষ্টিৰ ৰাস্তা আৰু হৰিচিঙা সমষ্টি, এই দুটা ওচৰা ওচৰিকে ধৰক সীমাৰ ৰাস্তা আৰু এইটো। গতিকে এইটো অলপ লক্ষ্য ৰাখিব লাগে। গতিকে যা হওক, মানে ৰাস্তাঘৰ ভাল হ'লে আমাৰ ৰাইজৰ বহুত সুবিধা হ'ব। আৰু এইটোৰ ক্ষেত্ৰতে আমাৰ যিটো নেকি ধূলি বালি উৰি আছে, এইবিলাক ধৰি লওক আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক এই ধূলিৰ মাজেৰে অহা যোৱা কৰি আছে, তেওঁলোকৰ নিশ্চয় বেমাৰ আজাৰ, অসুখ বিসুখ হোৱাৰ বহুত সম্ভাৱনা হৈ পৰিছে তাৰমানে। সেই গতিকে আপোনালোকে অলপ লক্ষ্য ৰাখি আমাৰ ৰাস্তাঘৰ ভাল হওক। বিশেষকৈ আমাৰ ক'বলগীয়া বৰ বিশেষ একো নাছিল যদিও, কাৰণ আমাৰ একমাত্ৰ পথ ওদালগুৰি, যিহেতু আমি জিলাৰ মানুহ, আমাৰ ওদালগুৰি যিখন নেকি জিলাৰ হেডকোৱাৰ্টাৰ, সংযোগী পথ আমাৰ কলাইগাঁও টাংনি পথৰ তেতলি তলৰ পৰা ওদালগুৰি বাগিচাচুবা হৈ বননগুৰি সৰুবেঙেৰা হৈ যোৱা যিটো পথ, এই পথছোৱা বাগিচাচুবাৰ পৰা তেতলি তললৈকে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। আৰু তাকে কিছু বহলাই দুয়ো কাষে খান্দি পেলাই
17 ফুট নে কিমান বহলৰ নে 18 ফুট বহলৰ এই ৰাস্তাটো হ'ব বুলি ফালে আমি জানিব পাৰিছোঁ। কিন্তু দুই পথৰ যি খান্দি ফালে কৰিছিলে দুই ছাইডত শিল কটা শিল দিছে যদিও তেওঁলোকে ৰুলাৰ মাৰিছে যদিও তেনেকৈ বালি তেনেকৈ বহুত জেগাত আমি দিয়া পৰিলক্ষিত হোৱা নাই। আমি কৈছোঁ যদিও এতিয়ালৈকে তেওঁলোকক আমি কাণ মনাব নোৱাৰিলোঁ। কাৰণ ইতিমধ্যে বহুত দিন পৰি থাকিলে তেনেকৈ আৰু মাজত যিখিনি নেকি আমাৰ পিচ থকা সেই পিচৰ যিখিনি ৰাস্তা মাজে মাজে খলা-বমা হৈ আছে সেইবিলাকতো তেনেকেই আছে। আৰু যিখিনি নেকি পিচ ধৰি ৰখা বালি শিলগুটি সেইবিলাক এতিয়ালৈকে ভাঙি দিয়া আমি দেখা নাই। অন্যান্য ৰাস্তাবিলাকত আমি দেখা পাওঁ নতুনকৈ পুনৰ ৰিপেয়াৰিং বা নতুনকৈ ৰাস্তাটো এক্সটেনশ্যন কৰিলে আগৰ যিটো পিচ থকা শিলগুটি সেইখিনি অলপ ভাঙি দিয়া আমি দেখিবলৈ পাওঁ। কিন্তু আমাৰ এই ক্ষেত্ৰত এইবিলাক আমি দেখিবলৈ পোৱা নাই। আৰু দুই কাষত যি নেকি বালি দি ফালে ৰুলাৰ মাৰি ফালে যিটো কিবা কৰাৰ ব্যৱস্থা আছিলে সেইটো ইতিমধ্যে দেখা নাই। কিন্তু যোৱাকালি খালি তেওঁলোকে হঠাৎ আহি পেলাই ৰুলাৰ মাৰি পেলাই এগাড়ী পানী মাৰি পেলাই তেওঁলোকৰ কাম শেষ কৰা বুলি ফালে তেওঁলোকে ইতিমধ্যে যিটো নেকি বালি আৰু শিল মিহলি যিটো নেকি কি বুলি কয় এইটো মিছল এইটো তেওঁলোকে মাৰি পেলাই ৰাস্তা ঘৰত তেনেকৈ গৈ আছে। এনেকৈ থাকিলে নিশ্চয় যিহেতু আগৰ পিচটো ভাঙি নিদিলে বা তলত যদি বালিখিনি সোমাই নাযায় দুয়ো কাষৰ শিলৰ ফাকে ফাকে তেতিয়াহ'লে নিশ্চয় তলত কেতিয়াবা গাড়ী ঘোঁৰা গ'লে সেইটো নিশ্চয় এটা সময়ত ভূমিকম্পৰ নিচিনা সেইটো লৰি পেলাই পটককৈ ৰাস্তাটো ভাঙি যোৱাৰ সম্ভাৱনা আছে বুলি আমি এটা অনুমান কৰিছোঁ। গতিকে আমাৰ এটাই অনুৰোধ আমাৰ নতুন অসম চৰকাৰলৈ আমাৰ বিভাগীয় যিটো নেকি PWD বিভাগৰ মাননীয় মন্ত্ৰীলৈ আমাৰ বিশেষ অনুৰোধ আৰু লগতে আমাৰ মাননীয় মামা বুলি কওঁ আমি সকলোৱে যিহেতু আমাৰ অসমৰ চৰকাৰৰ মুৰব্বী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক এটা অনুৰোধ যে তেওঁলোকে যাতে আমাৰ এই ৰাস্তাটোৰ যাতে ভালে কুশলে কৰি দিয়াৰ এটা কিবা কৰে। তেওঁলোকে যাতে অলপ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি পেলাই ইয়াত কি হৈছে নহৈছে এই বিষয়ে খবৰ লৈ পেলাই অলপ কামখিনি যাতে ভালদৰে কৰি দিয়াত সহায় কৰে তাৰ কাৰণে আপোনালোকৰ অনুৰোধ জনাইছোঁ। যিহেতু এতিয়ালৈকে আমি কোনো ঠিকাদাৰটো দেখাই নাই। কিন্তু ইঞ্জিনিয়াৰকো আজিলৈকে বা বহৰী তেনেকৈ আজিলৈকে কাকো আমি লগ কৰিব গ'লেও তেওঁলোকৰ কেম্প আছিল যদিও সেই কেম্পত এদিনো আমি লগ নাপালোঁ। গতিকে আমি এনেকুৱা এটা অৱস্থাত পৰি আছোঁ। ইতিমধ্যে তেওঁলোকে কাম শেষৰ ফালে লৈ আহিছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত যাতে এইখিনি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে কাক কেনেকৈ কি কৰিব লাগে যিহেতু আপোনালোকে জানেই কাক কৰিলে কামটো অলপ চাব বা কি ধৰণৰ বেয়া ভালটো হৈ আছে এইখিনি তদাৰকি কৰিবৰ কাৰণে আমাৰ ৰাইজৰ তৰফৰ পৰা যিহেতু আমি একেবাৰে পিছপৰা জনজাতীয় অঞ্চলৰ লোক আৰু ইতিমধ্যে আমাৰ উপৰোক্ত এজন মোৰ গাঁৱৰ জ্যেষ্ঠ দাদাই কৈছে যিহেতু আমাৰ এই ৰাস্তাটো BTC পৰিষদৰ 35 নম্বৰ মুদিগুৰি সমষ্টি আৰু হৰিচিঙা সমষ্টি দুইটা সমষ্টিৰ মাজেৰে গৈছে। প্ৰায় 2.5 কিলোমিটাৰমান পথ হ'ব। গতিকে এই পথ চোৱা যাতে ভাল কৰি দিয়ে তাৰ কাৰণে আমি বিনম্ৰ এটা অনুৰোধ জনাইছোঁ। ইয়াতে চলি আছোঁ বহুত দিন, কিন্তু প্ৰথম কামৰ পৰাই অলপ কণা লাগিছে। এইটো মই ভালদৰে জানো, মই বহুত ৰাস্তা কাম কৰিলোঁ, কিন্তু পূব চাইডে খুন্দাটো অলপ ভুল হৈছে। কিন্তু পাকাটো 2-2.5 ফুটমান পাকাটো ৰাস্তা আগৰ পাকা ৰাস্তাটো খুন্দি দিছে পূব চাইডে, কিন্তু পশ্চিম চাইডে ঠিক পাকাৰ খেৰেদি খুন্দিছে। কিন্তু সেইটো ঠিকে আছে, কিন্তু পূব চাইডে ভুল কৰিছে। কিয় তাৰমানে পাকা ৰাস্তাটো 2.5 ফুটমান খুন্দি দিছে গোটাই দীঘলকৈ। সেইটো তাৰমানে আৰু যিটো নেকি মেটেল মাৰিল এই মেটেল মাৰাটোত মাৰছি ঠিকে, কিন্তু শুকান বালি মাৰি থৈছে, ৰুলাৰ মাৰছি আৰু পানী মাৰা নাই। সেইখিনি মেইন হেৰি। তাৰপিছত বোকাৰোল কৰা কথা এটা আছিল, বোকাৰোলটো কৰা নাই। কিন্তু এতিয়া এই ৰাস্তাত যদি এইটো যদি মেটেল মাৰা যদি খুন্দি চাই একদম তলত কোনো ফফলা, কিন্তু এতিয়া এইটো যদি ওপৰতে পিচটো কৰি দিয়ে কিন্তু ৰাস্তাটো ভাঙি যাব ফটাফট, 1 মাহো নাযাব। সেইখিনিয়ে আৰু কথা। কিন্তু আৰু বহুত গাঁটা-গাঁটি হৈ আছে। সেইমতে মানে এতিয়া ওপৰত আকৌ হেৰিটো পেলাই দিছে, তাৰ ওপৰত মানে পিচ কৰি দিব আৰু চেনকেবেল। মানে কামটো ইমান এটা ঠিক হোৱা নাই। আজি হ'ল কেইমাহমান প্ৰথমৰ পৰা কাম কৰা, কিন্তু ঠিকাদাৰ দেখা নাই, ইঞ্জিনিয়াৰ দেখা নাই। ইঞ্জিনিয়াৰ কোন ইঞ্জিনিয়াৰ এতিয়ালৈকে দেখা নাপালোঁ, চিনি নাপালোঁ। ঠিকাদাৰ দেখা নাপালোঁ, কিন্তু মহৰি আহি থাকে পাটাপুটুককৈ মাজে মাজে। এতিয়া মহৰি এতিয়া কৰ কেনেকৈ মহৰি এতিয়া মই নাজানো। পেমেণ্ট মানে 10 দিন 12 দিনমান কৰাৰ পিছত 1 মাহ 1.5 মাহ বহিব লাগে দৰমহাটোৰ কাৰণে।
এতিয়া আমিতো চলবা নোৱাৰোঁ, আমিতো সদায় হাজিৰা কৰি থকা মানুহ, কিন্তু আমাৰ বহুত কষ্ট হৈছিল এই ৰাস্তাত কামত সোমোৱাৰ লগে লগে, কিন্তু আমি চলবা নোৱাৰোঁ। কিন্তু আমি সপ্তাহে সপ্তাহে পইচাটো আমি পাম বুলি আশা কৰিছিলোঁ, কিন্তু পইচাটো আমি সেইমতে আমি নাপালোঁ। কিন্তু লাষ্টত যাই আমি আশা এৰিব লগা নিচিনা হৈ গ'ল, তাৰমানে আমি চলবা নোৱাৰোঁ। তাৰমানে 1.5 মাহ 2 মাহ এনেকুৱা হৈ যায় পইচাটো পাংকে, দৰমহাটো পাংকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।